মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে মোক এটা কথা কোৱাচোন, আমাৰ সকলোৰে একোটা নাম আছেনে? আছে ন? তেনেকৈ আমি থকা ঠাইখনৰো এটা নাম আছেনে? সকলোৱে থকা ঠাইবোৰৰ একোটা নাম আছে। আৰু আমাৰ ৰাজ্যখনৰো এটা নাম আছে। আমাৰ ৰাজ্যখনৰ নাম কি জানানে? সকলোৱে জানা নিশ্চয়, অসম, হয়নে? আমাৰ ৰাজ্যখনৰ নাম হ'ল অসম। এই যে অসম নামটো, এইটো কিন্তু একেদিনাই হোৱা নাছিল জানা। তাৰো বিভিন্ন কাহিনী আছে। আহাচোন আজি আমি আমাৰ ৰাজ্যখনৰ নাম অসম কেনেকৈ হ'ল আৰু আমাৰ ৰাজ্যত থকা জিলাসমূহৰ বিষয়ে অলপ কথা জানিবলৈ চেষ্টা কৰোঁ। পুৰণি কালত আমাৰ ৰাজ্যখনৰ নাম কি আছিল জানা? পুৰণি কালত আমাৰ ৰাজ্যখনৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰৰ অৰ্থ হ'ল জ্যোতিষ শাস্ত্ৰৰ চৰ্চা কৰা ঠাই। পিছলৈ এই প্ৰাগজ্যোতিষপুৰ ৰাজ্য কামৰূপ নামেৰে পৰিচিত হৈছিল। কামৰূপ নাম কেনেকৈ হৈছিল জানানে? তাৰো এটা কাহিনী আছে। এবাৰ মহাদেৱে তপস্যা কৰি থাকোঁতে সেই তপস্যা ভংগ কৰিবলৈ স্বৰ্গৰ দেৱতাসকলে কামদেৱ নামৰ দেৱতা এজনক মহাদেৱৰ ওচৰলৈ পঠিয়াইছিল। কামদেৱে মহাদেৱৰ ধ্যান ভংগ কৰাত সফলো হৈছিল। কিন্তু মহাদেৱৰ ক্ৰোধাগ্নিত পৰি কামদেৱ ভস্ম হৈ গৈছিল। যেতিয়া কামদেৱ ভস্ম হৈ যায়, তেতিয়া কামদেৱৰ পত্নীয়ে ৰতি দেৱীয়ে মহাদেৱক ধ্যান কৰে আৰু প্ৰাৰ্থনা কৰে কামদেৱক জীয়াই তুলিবৰ কাৰণে। আৰু মহাদেৱে সেই প্ৰাৰ্থনাত সন্তুষ্ট হৈ কামদেৱক পুনৰ জীয়াই তুলিলে। অৰ্থাৎ কামদেৱে পুনৰ নিজৰ ৰূপ ঘূৰাই পালে আৰু সেই তেতিয়াৰ পৰাই আমাৰ এই ঠাইখনৰ নাম কামৰূপ নামে জনাজাত হয়। আমাৰ ৰাজ্যখনৰ বৰ্তমানৰ অসম নামটো কেনেকৈ হ'ল সেই বিষয়েও ভিন ভিন মত পোৱা যায়। 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফা নামৰ এজন কোঁৱৰৰ নেতৃত্বত এদল লোকে পাটকাই পৰ্বত পাৰ হৈ আহি কামৰূপ ৰাজ্যত প্ৰৱেশ কৰিছিল। তেওঁ বৰ সাহসী আৰু পৰাক্ৰমী আছিল। তেওঁৱে এই অঞ্চলত এখন ৰাজ্য পাতিছিল। তেওঁৰ সাহসিকতা, বল বিক্ৰমত মুগ্ধ হৈ স্থানীয় লোকে তেওঁলোকৰ সমান কোনো নাই বুলি কৈছিল। কালক্ৰমত মানুহৰ মুখত পৰি তেওঁলোক অহম আহোম বুলি জনাজাত হৈছিল। এই জাতিটোৱে বাস কৰা ঠাইখনেই পিছলৈ অসম নামেৰে জনাজাত হ'ল বুলি জনা যায়। অন্য এক উৎস মতে আমাৰ ৰাজ্যখনৰ মাটিভাগৰ উপৰিভাগ সমান নহয়। নদ, নদী, খাল, বিল, পাহাৰ, পৰ্বত, সমভূমি, মালভূমি আদিৰে গঠিত অসমান মাটিভাগৰ বাবেই আমাৰ ৰাজ্যখনৰ নাম ভৌগোলিকভাৱে অসম হয় বুলি জনা যায়। আমাৰ অসমখন ভিন ভিন গছ-গছনি, পৰ্বত-পাহাৰ, নদ-নদী আদিৰে ভৰা। সেয়েহে অসমৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা। ভাৰতৰ পূব অংশত অৱস্থিত বাবে আমাৰ অসমক সূৰ্য উঠা দেশ বুলিও কোৱা হয়। আমাৰ অসমখনৰ চাৰিসীমাৰ বিষয়েও জানি লওঁ আহাচোন। আমাৰ অসমখনৰ পূবে অৰুণাচল, নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য, পশ্চিমে পশ্চিম বংগ, মেঘালয় ৰাজ্য, বাংলাদেশ আৰু ত্ৰিপুৰা আছে। উত্তৰে ভূটান দেশ আৰু অৰুণাচল ৰাজ্য আৰু দক্ষিণে নাগালেণ্ড, মিজোৰাম আৰু মেঘালয় ৰাজ্য আছে। আমাৰ অসম ৰাজ্যখনৰ ওচৰতে দুখন বিদেশী ৰাষ্ট্ৰও আছে। সেই দুখন হ'ল ভূটান আৰু বাংলাদেশ। আহাচোন এতিয়া আমি আমাৰ ৰাজ্যখনত থকা জিলাসমূহৰ লগত চিনাকি হওঁ। এইখন হ'ল তিনিচুকীয়া জিলা। ইয়াৰ মহকুমা হৈছে তিনিচুকীয়া, মাৰ্ঘেৰিটা আৰু শদিয়া। আৰু ইয়াৰ মাজেৰে বৈ যোৱা নৈ উপনৈসমূহ হৈছে ব্ৰহ্মপুত্ৰ, লোহিত, বুঢ়ীদিহিং আদি। এইখন হৈছে ডিব্ৰুগড় জিলা। ইয়াৰে মহকুমা হৈছে ডিব্ৰুগড় আৰু ইয়াৰ মাজেৰে বৈ যোৱা নৈকেইখন হৈছে ব্ৰহ্মপুত্ৰ, ডিব্ৰু, চেঁচা আৰু বুঢ়ীদিহিং।
এইখন হৈছে লখিমপুৰ জিলা। ইয়াৰ মহকুমা হৈছে লখিমপুৰ আৰু ঢকুৱাখানা আৰু ইয়াৰ মাজেৰে বৈ যোৱা নৈখন হৈছে ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, ৰঙা নৈ আদি। এইখন হৈছে ধেমাজি জিলা। ইয়াৰ মহকুমা হৈছে ধেমাজি আৰু জোনাই আৰু ইয়াৰ মাজেৰে বৈ যোৱা নদীসমূহ হৈছে ব্ৰহ্মপুত্ৰ, চিমেন, জীয়াঢল আদি। এইখন হৈছে শিৱসাগৰ জিলা আৰু ইয়াৰে মহকুমা হৈছে শিৱসাগৰ আৰু নাজিৰা। নৈ উপনৈসমূহ হৈছে ডিমৌ, দিচাং, নামদাং ইত্যাদি। এইখন হৈছে যোৰহাট জিলা। ইয়াৰ মহকুমা হৈছে যোৰহাট আৰু তিতাবৰ। নদীসমূহ হৈছে টিয়ক, জাঁজি, কাকডোঙা ইত্যাদি। এইখন হৈছে মাজুলী জিলা। ইয়াৰ মহকুমা হৈছে মাজুলী আৰু নদীসমূহ হৈছে ব্ৰহ্মপুত্ৰ, তুনি, সোৱণশিৰি আদি। এইখন হৈছে গোলাঘাট জিলা। ইয়াৰে মহকুমা হৈছে গোলাঘাট, ধনশিৰি, বোকাখাট, মেৰাপানী। নদীসমূহ হৈছে কাকডোঙা, ধনশিৰি, দৈয়াং, নামবৰ ইত্যাদি। এইখন হৈছে শোণিতপুৰ জিলা আৰু ইয়াৰ মহকুমা হৈছে তেজপুৰ, ঢেকিয়াজুলি আৰু নদীসমূহ হৈছে ব্ৰহ্মপুত্ৰ, দিকৰাই, জীয়াভৰলী, গাভৰু আদি। এইখন জিলাৰ নাম হৈছে বিশ্বনাথ আৰু ইয়াৰ মহকুমা হৈছে গহপুৰ আৰু বিশ্বনাথ আৰু নদীসমূহ হৈছে ব্ৰহ্মপুত্ৰ, বুঢ়ীগাং, দিকৰাই আদি। এইখন হৈছে দৰং জিলা আৰু ইয়াৰ মহকুমা হৈছে মঙলদৈ আৰু নদীসমূহ হৈছে বৰনদী, মৰা ধনশিৰি, জীয়া ধনশিৰি আদি। এইখন হৈছে ওদালগুৰি জিলা। মহকুমা হৈছে ওদালগুৰি আৰু ভেৰগাঁও আৰু নদীসমূহ হৈছে বৰনৈ, কুলচি, ধনশিৰি, মৰা ধনশিৰি আদি। এইখন হৈছে নগাঁও জিলা। ইয়াৰে মহকুমা হৈছে নগাঁও আৰু কলিয়াবৰ। নদীসমূহ হৈছে ব্ৰহ্মপুত্ৰ, কপিলি, কলং ইত্যাদি। এইখন হৈছে হোজাই জিলা। মহকুমা হৈছে হোজাই আৰু নদীসমূহ হৈছে কপিলি, যমুনা, দিক্ৰিং আদি। এইখন হৈছে মৰিগাঁও জিলা। মহকুমা হৈছে মৰিগাঁও আৰু নদীসমূহ হৈছে কলং, কপিলি, কিলিং, পকৰীয়া আদি। এইখন হৈছে কামৰূপ মহানগৰ। মহকুমা হৈছে গুৱাহাটী আৰু নদীসমূহ হৈছে ব্ৰহ্মপুত্ৰ, বশিষ্ঠ নৈ, ভৰলু, দিগাৰু আদি। এইখন হৈছে কামৰূপ গ্ৰাম্য জিলা। মহকুমা হৈছে কামৰূপ গ্ৰাম্য আৰু ৰঙিয়া। নদীসমূহ হৈছে পুঠিমাৰী, বৰলীয়া, কুলচি আদি। এইখন হৈছে নলবাৰী জিলা। মহকুমা হৈছে নলবাৰী, টিহু আৰু মোকালমোৱা। নদীসমূহ হৈছে বৰলীয়া, পাগলাদিয়া, টিহু ইত্যাদি। এইখন হৈছে বৰপেটা জিলা। মহকুমা হৈছে বৰপেটা, সৰভোগ, কলগাছিয়া, সৰুক্ষেত্ৰী আৰু নদীসমূহ হৈছে ব্ৰহ্মপুত্ৰ, কালদিয়া, বেকী আদি। এইখন হৈছে বাক্সা জিলা। মহকুমা হৈছে শালবাৰী, মুছলপুৰ আৰু তামুলপুৰ। নদীসমূহ হৈছে বেকী, বৰনদী, পহুমৰা আদি। এইখন হৈছে বঙাইগাঁও জিলা। মহকুমা হৈছে বঙাইগাঁও, মানিকপুৰ, উত্তৰ শালমৰা। নদীসমূহ হৈছে ব্ৰহ্মপুত্ৰ, মানাহ, চম্পাৱতী ইত্যাদি। এইখন হৈছে চিৰাং জিলা। মহকুমা হৈছে কাজলগাঁও আৰু বিজনী। নদীসমূহ হৈছে চম্পাৱতী, আই, মানাহ। এইখন হৈছে গোৱালপাৰা জিলা। মহকুমা হৈছে গোৱালপাৰা আৰু লক্ষীপুৰ। নদীসমূহ হৈছে দুধনৈ, কৃষ্ণাই, ব্ৰহ্মপুত্ৰ ইত্যাদি। এইখন হৈছে কোকৰাঝাৰ জিলা। মহকুমা হৈছে কোকৰাঝাৰ, গোসাইগাঁও আৰু পৰ্বতজৰা। নদীসমূহ হৈছে মানাহ, চম্পাৱতী, সৰলভাঙা আদি। এইখন হৈছে ধুবুৰী জিলা। মহকুমা হৈছে ধুবুৰী আৰু বিলাচীপাৰা। নদীসমূহ হৈছে চম্পাৱতী, সৰলভাঙা, গৌৰাংগ আদি। এইখন হৈছে কাৰ্বি আংলং জিলা আৰু এইখন অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ জিলা। মহকুমা হৈছে ডিফু, বোকাজান, হাওৰাঘাট। নদীসমূহ হৈছে ধনশিৰি, ডিফু, নামবৰ আদি। এইখন হৈছে পশ্চিম কাৰ্বি আংলং। মহকুমা হৈছে হামৰেন আৰু নদী উপনদীসমূহ হৈছে কপিলি, বৰানদী, কিলিং আদি। এইখন হৈছে ডিমা হাছাও জিলা আৰু মহকুমা হৈছে হাফলং, মাইবং, দিউংব্ৰা। নদীসমূহ হৈছে কপিলি, জিৰি, জাতিংগা আদি। এইখন হৈছে কাছাৰ জিলা। মহকুমা হৈছে শিলচৰ, লক্ষীপুৰ, কাটিগড়া, সোণাই। নদীসমূহ হৈছে বৰাক, চিৰি, সোণাই, বালিচেৰা আদি।
এইখন হৈছে দক্ষিণ শালমাৰা মানকাছাৰ। এইখন জিলাসমূহৰ ভিতৰত আটাইতকৈ সৰু জিলা। মহকুমা হৈছে শালমাৰা আৰু নদীসমূহ হৈছে কাল নদী, জিঞ্জিৰাম আদি। এইখন হৈছে হাইলাকান্দি জিলা। মহকুমা হৈছে হাইলাকান্দি, কাটলিচেৰা আৰু নদীসমূহ হৈছে বৰাক, ধলেশ্বৰী, কাটাখাল আদি। এইখন হৈছে কৰিমগঞ্জ জিলা। মহকুমা হৈছে কৰিমগঞ্জ। নদীসমূহ হৈছে কুচিয়াৰা, লংগাই, চিংলা। এইখন হৈছে চৰাইদেউ জিলা। মহকুমা হৈছে চৰাইদেউ। নদী উপনদীসমূহ হৈছে দিচাং, টিয়ক, দিৰৈ আদি। এইখন হৈছে বজালী জিলা। ইয়াৰে মহকুমা হৈছে পাঠশালা আৰু নদীসমূহ হৈছে কালদিয়া, পহুমাৰা, তুৰ্কিনী ইত্যাদি। আজি আমি আমাৰ ৰাজ্য অসমত থকা ৩৪খন জিলা ক্ৰমে তিনিচুকীয়া, ডিব্ৰুগড়, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, যোৰহাট, গোলাঘাট, শোণিতপুৰ, দৰং, ওদালগুৰি, নগাঁও, মৰিগাঁও, কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, নলবাৰী, বৰপেটা, বাক্সা, বঙাইগাঁও, চিৰাং, গোৱালপাৰা, কোকৰাঝাৰ, ধুবুৰী, কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি, কৰিমগঞ্জ, পশ্চিম কাৰ্বি আংলং, চৰাইদেউ, হোজাই, মাজুলী, দক্ষিণ শালমাৰা, মানকাছাৰ, বিশ্বনাথ আৰু বজালীৰ বিষয়ে কিছু কথা জানিলোঁ। আজি তোমালোকে অসম নামটো কেনেকৈ হ'ল গম পালা আৰু আমাৰ জিলাকেইখনৰ বিষয়েও অলপ কথা জানিলা। তেনেহ'লে আজি আমি ইয়াতে সামৰোঁ। বাই।